ONGC অসম সম্পদৰ উদ্যোগত অনুষ্ঠিত হৈছে 47তম কেডি মালায়া অসম ৰাজ্যিক ব্ৰিজ চেম্পিয়নশ্বিপ 2024। উল্লেখ্য যে এই বিশেষ ক্ৰীড়া প্ৰতিযোগিতাৰ উপলক্ষে অতি কম সময়ৰ ভিতৰতে বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ মনোজ কুমাৰ বৰঠাকুৰৰ সম্পাদনাত উন্মোচন কৰা হয় এখনি আটকধুনীয়া স্মৃতি গ্ৰন্থ। সমগ্ৰ প্ৰতিযোগিতাৰ সন্দৰ্ভত শনিবাৰে সন্ধিয়া অফিচাৰ্ছ ক্লাবৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিজৰ অভিমত ব্যক্ত কৰে অসম ৰাজ্যিক ব্ৰিজ এছ'চিয়েশ্যনৰ সভাপতি নীতিশ কুমাৰ চক্ৰৱৰ্তীয়ে। চাওঁ আহক আমাৰ শিৱসাগৰৰ সাংবাদিক অমিত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন। আমি প্ৰতি বছৰ এই অসমৰ বিভিন্ন প্ৰান্তত এই টুৰ্ণামেণ্টটো পাতি থাকোঁ। এইবাৰ টুৰ্ণামেণ্টটো এইকাৰণেই ইম্পৰ্টেণ্ট যে আমাৰ শিৱসাগৰত আমি প্ৰথমবাৰৰ কাৰণে এই খেলটো বিষয়ে পাতিছোঁ আৰু শিৱসাগৰত এইবাৰ প্ৰথমবাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট ব্ৰিজ এছ'চিয়েশ্যনত নতুনকৈ ফৰ্মেশ্যন হৈছে। আমাৰ লগত শিৱসাগৰ ডিষ্ট্ৰিক্ট ব্ৰিজ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী ডক্টৰ মণি পাঠক আমাৰ লগত আছে আৰু আজি আমি এই ONGC অনুগ্ৰহত ONGC ছাপৰ্টত ONGC অফিচাৰ্ছ ক্লাবত আমি টুৰ্ণামেণ্টটো পাতিছোঁ। আপোনালোকে দেখি গম পাইছেই আজি আমাৰ ইয়াত 15টা টীম আহিছে। ইমান বানৰ মাজতেও মাজুলীৰ পৰা টীম আহি ইয়াত উপস্থিত হৈছে, কৰিমগঞ্জৰ পৰা টীম আহিছে, নলবাৰীৰ পৰা টীম আহিছে, ডিগবৈৰ পৰা টীম আহিছে, দুলীয়াজানৰ পৰা টীম আহিছে, আমাৰ যোৰহাটৰ পৰা টীম আহিছে আৰু বান্দু মালিকৰ পৰা টীম আহিছে আৰু খেলৰ মানে খুব উন্নতমানৰ খেল হৈছে এইবাৰ। আমি খুব আশা কৰিছোঁ আমাৰ ইয়াত যিজন চেম্পিয়ন হ'ব এই চেম্পিয়নজন অসম ৰিপ্ৰেজেণ্ট কৰিব। আমাৰ আগষ্ট মাহৰ লাষ্টৰ ফালে গোৱা নেশ্যনেল চেম্পিয়নশ্বিপ আছে। আপোনালোকে জানি ভাল পাব যে যোৱা বছৰ প্ৰথমবাৰৰ কাৰণে আমি গুৱাহাটীত অসম ব্ৰিজ সংস্থাৰ উদ্যোগত আমি সদৌ ভাৰত ভিত্তিক যিটো প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ তাতে আমাৰ ভাৰতৰ 24টা ষ্টেটৰ প্ৰতিটো ষ্টেটৰ ব্ৰিজ চেম্পিয়নবিলাক আহি চেম্পিয়নশ্বিপ ফাইট কৰিছিলে আৰু ৰেলৱে তাত চেম্পিয়ন হৈছিলে। আমাৰ অসমে 2টা প্ৰাইজ পাইছিলে তাত। আমি আশা কৰিছোঁ আমাৰ যিটো উন্নত হৈ আছে অসম ব্ৰিজৰ আমি আশা কৰিছোঁ এইবাৰ গোৱাত যিখন টুৰ্ণামেণ্ট হ'ব এই টুৰ্ণামেণ্টখনত আমি যথেষ্টখিনি আগুৱাই যাব পাৰিম আৰু আমাৰ যিবিলাক নতুন খেলুৱৈ কাম আছে সেইবিলাক খুব ভাল কৰিব। নিউজ এক্স ৰিপৰ্ট, নিউজ 24 NE।